মই ৰিচেণ্টলি আহিছোঁ আঞ্জলদা গাঁৱৰ মুৰব্বী। আজি ৰাতিপুৱাৰ পৰা শুই উঠি উঠাই ভাবিছোঁ যে আজি ভিডিঅ'টো চাবলগীয়া হ'ব, কাৰণ মই নেদেখা বস্তু এটা দেখি আছোঁ। চবে জানে আৰু এই বস্তুটো, কিন্তু মই দেখা নাছিলোঁ। কিন্তু মই নিজে মানে আগ্ৰহীলে চাব গৈছোঁ, আৰু অলৰেডি মই ভাবিলোঁ প্ৰথমতে মোৰ কাপোৰবিলাক ঠিক ঠাক কৰি লওঁ। তো এনেকৈ ওলাইছোঁ যে ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ। তো বলক আজিৰ ভিডিঅ'টো চাবলগীয়া। ভাবিলোঁ আমাৰ চকুৰ দোকানখনতে খাই লওঁ, অৰূপদাৰ দোকানত। আহিয়ে অৰূপদাৰ দোকানত খোৱা ষ্টাৰ্ট কৰি দিছোঁ। অৰূপদাই ভাল বনাই পুৰি আৰু চব্জিটো। এখন মই পঢ়া বিদ্যালয় অসমীয়া হাইস্কুল বালিজাৰৰ ছাত্ৰ ছাত্ৰীসকল। আগতে বহুত ল'ৰা ছোৱালী আছে। আচলতে বুক মানিব লাগিব, বই বেলেগৰ কাম পেলাই হ'লেও মোৰ কামটো কৰি দিয়ে। যেতিয়াই যাওঁ মানে তেতিয়া বই মানে কামটো আগন্তুক কৰি দিয়ে মোক। আৰু এয়া মাক এয়া বৌৱাক চাওনো চাবলি মুখখন দেখি দি নলবাৰীৰ ভিডিঅ' বনা মানুহটো পাবলি। কিন্তু মামাই আজি মানে আৰু কেইবছৰৰ মানে পিছত ক'ত মেৰেজ হৈছে? 10 বছৰ পিছত প্ৰেমৰ সফলতা 10 মানে কিমান ইহঁতৰ কামখিনি হৈ গ'ল। আহি গ'লোঁ 10টাৰ খানাত খানা খাবৰ কাৰণে, আৰু এতিয়া খানা খোৱাৰ সময়। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ লগ পাম নিউ ভিডিঅ'ত। তো আজিলৈকে ইমানতে সামৰিছোঁ।